হেমন্ত মামা ছাৰে ইমানখিনি গছ ৰুবলৈ দিয়া মানে মাইকী মানুহক ৰুবলৈ দিয়া মেইন কাৰণটো কি মানে ইমানখিনি গছ কেলে ৰুব দিছিলে দীঘলী পুখুৰী গছখিনি কাটিবৰ কাৰণে এইখিনি কৰিছিলে নেকি আপুনি হে গাইজ জানেনে আমাৰ ইণ্ডিয়াখন 2050 চন পাইগে মানে কি হ'ব যিটো দিকত গতি কৰিছে নহয় মানে একদম ডংকৰ পথত গৈ আছে এইবাৰ আকৌ মানে অসমত কি হৈছে মানে কিমান ডাঙৰ ডাঙৰ 2 বছৰীয়া 1 বছৰীয়া গছ কাটি দিব বোলে মই শুনিছোঁ মানে এইটো শুনিকিনি নিউজটো শুনিকিনি চাই থাকিব নোৱাৰিলোঁ আৰু মই ভিডিঅ'টো বনাই দিছোঁ আমাৰ ইণ্ডিয়াখনক চবেই ভাল পায় ইণ্ডিয়াৰ মানুহবোৰ ইমান থাৰ্ড ক্লাছ ইমান ঠেক মনৰ মানুহ নহয় আমাৰ ইণ্ডিয়াত বাহিৰৰ পৰা কিয় কাৰণে আহে মানুহ ঘূৰিবলৈ কাৰণ আমাৰ ইণ্ডিয়াত কি নাই চব আছে কিন্তু 2050 চন পাইগে মানে কি হ'ব আমাৰ ইণ্ডিয়াখন মানে একদম খতম হৈ যাব প্ৰায় খতম হৈ যাব শুনিছোঁ মানে গাইজ দীঘলী পুখুৰী গছখিনি কাটি মানে ফ্লাইঅভাৰ বনোৱা হ'ব এনো কিন্তু কিয় বনায় মানে উন্নতি দেশখন উন্নতি হ'লে আমাৰো ভাল হয় কিন্তু এনেকা বা বেলেগক অনিষ্ট কৰি উন্নতিটো আমাক নালাগে গাইজ একচুৱেলি মানে কি তই তাক মাৰি কাটি তই ধনী হোৱাটো নালাগে সেইটো মানে শুদ্ধ পতন আপোনালোকে ঠিকেই কাম কৰিছে অসম চৰকাৰ হওক যোনে হওক কিন্তু মানে দিকটো গলত হৈছে অলপ মই সেইটোকে ক'ব বিচাৰিছোঁ আজিয়ে গম পাইছোঁ মানে হেমন্ত মামা ছাৰে ইমানখিনি গছ ৰুবলৈ দিয়া মানে মাইকী মানুহক ৰুবলৈ দিয়া মেইন কাৰণটো কি মানে ইমানখিনি গছ কেলে ৰুব দিছিলে দীঘলী পুখুৰী গছখিনি কাটিবৰ কাৰণে এইখিনি কৰিছিলে নেকি আপুনি মই আপোনাক বেয়া বুলি ক'বলৈ যোৱা নাই বা আপোনাক মই কিবা কৰিব যোৱা নাই সেইটো নহয় কিন্তু এজোপা গছ উঠাব হ'লে বহুত দিন লাগে ইমান ডাঙৰ গছ তাকো মানে আজিকালিতো গম পাইছে চাগে চব নিজৰ স্বাৰ্থৰ কাৰণে মানে কি নকৰে চব সেনেকা হৈ গৈছে আৰু এদিন গৈ গৈ অসমত গছ নাইকিয়া হ'ব বেলেগৰ নিচিনা হ'ব এতিয়া কিমান এবাৰ গৰমে চাগে গম পাইছে চাগে কিমান গৰম হৈছে আপুনিনো ক'ত গম পাব ধনী ধনী মানুহ ক'ত গম পাব আপোনালোকে এচি তলত সোমাই থাকোঁতে যায় আমাৰ নিচিনা গাঁৱলীয়া মানুহে গম পায় এজোপা গছৰ মূল্য কিমান ছাঁ নহ'লে থাকিব নোৱাৰে কি ক'ম আৰু ক'ব মন নাই বেয়া লাগিছে গাইছ অলপ চলপ অসমত এনেকুৱা গুকীয়া জেগা বহুত আছে যিবোৰ জেগাত চৰকাৰে চকু নিদিয়ে বা দেখি নাপায় দেখিলেও মানে মনেকে থাকে য'ত কাম কৰিব লাগে তত কাম নকৰে আৰু য'ত কৰিব নালাগে তত কাম কৰে এনেই কাম কৰি কি ফাইদা আছে যদি আমাক সেই ফ্লাইঅভাৰখনৰ জৰুৰতে নহয় বা কিবাই নহয় এজোপা গছৰ মূল্য কিমান চবেইতো জানে না যিজোপা গছে আমাক অক্সিজেন দিয়ে সেই গছজোপাকে যদি আমি মাৰোঁ বা কিবা কৰোঁ নিজৰ স্বাৰ্থৰ কাৰণে আজি আপুনি কাটিছে কাইলৈ মই কাটিছোঁ এনেকুৱা এদিন কাটোতে খতম হৈ যাব কাৰণ এইটো মই মোক মনৰ কথা কোৱা নাই কাৰণ এইটো সঁচা কথা চবেই জানে এইটো জানিবলগীয়া কথা হয় লাষ্ট অনুৰোধ মোৰ এটাই অসম চৰকাৰলৈ আৰু যিবিলাক ঠিকাদাৰ ইঞ্জিনিয়াৰ আছে চবলে পাৰিলে গছখিনি নাকাটিব প্লিজ মানে অলপ ব্যৱস্থা কৰি কিনি বনাব চাওক আজিকালি কি কৰিব নোৱাৰে চবটো কৰিব পাৰে না আপোনালোকেও পাৰিব গছটো বচালে আমাৰে লাভ হয় আমাৰে মানে ভৱিষ্যতটো ভাল হ'ব কাৰণ যিটো দিশত গতি হৈ আছে নহয় আমাৰ ইণ্ডিয়াখন বুলি নহয় মানে পৃথিৱীখন এদিন ধ্বংসই হৈ যাব চাগে আজিলৈ ইমানেই আৰু গাইছ বেছি কথা নকওঁ মোৰ ক'বলৈ মানে ইমান নাই